মোৰ হাতত বাৰু এয়া কিহৰ ফুল আছে আপোনালোকে ধৰিব পাৰিছেনে? যদি চিনি পাইছে এটা কমেণ্ট কৰি জনাব। আৰু ফুলখিনিৰ পৰা বিভিন্ন ধৰণৰ জুতি লগা ব্যঞ্জন বনাব পাৰি। তাৰে এটা মই আজি আপোনালোকৰ ওচৰত বনাই দেখাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব। ফুলখিনি হ'ল ৰঙালাওৰ ফুল আৰু ৰঙালাও ফুলৰ লগত আজি মই বৰা বনাম, লগত মচুৰ দালি আৰু 2টা ডিম। মচুৰ দালিখিনি আমি ভালকৈ পিচি ল'ম, অকণমান গোটা গোটাকৈ ৰাখি ল'ম, তেতিয়া খাবৰ কাৰণে ভাল হ'ব। আৰু ইয়াত আমাক দৰকাৰ হ'ব অকণমান পিঁয়াজ, হালধি, নিমখ আৰু জিৰা গুড়ি। সেইখিনি ভালদৰে আমি মিলাই ল'ম। আৰু এনেদৰে আপোনালোকে ঘৰত বনাইছেনে জনাবচোন। যদি বনোৱা নাই এবাৰ বনাই চাব, ভাল পাব। ইয়াত কোনো ধৰণৰ বেচন, আটা একো দিয়া নাই। বৰকেইটা ভালকৈ সিজালৈকে ভালদৰে ভাজি লোৱাৰ পাছতেই বৰখিনি ৰেডি হৈ যাব। আৰু লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।